हेलो दोस्तों, आई एम सिराज एंड वेलकम बैक टू माई चैनल एलेक्स सिराज ट्रेभेल ब्लॉग। आज मैं आसो पथार मजत। एया आपनालोके देखिबले पाइছে एया पथार बेहारर मजत। एटा आपनालोকৰ प्रश्न হৈছে बोले त्या पथारत किय गल। मैं एटु কৈ আছো आपनालोকক শুনক। মানে কি হল আমাৰ গাঁৱত এটা জেচিপি পকলেণ্ড হয়, মানে ডাঙৰ মিচিং এটা আজি এসপ্তাহ মান হল ফাঁচি আছে, মানে উঠাব পৰা নাই। কিছুমানে কৈছে ভূতে টানি ধৰিছে, কিছুমানে কৈছে বেলেগ কিবা যন্ত্ৰপাতি খটিছে ইয়াত। তো আজি এটো উঠাব, বেলেগ এটা মিচিং আহিছে, বলক কেনেকৈ উঠাই চাই আহো। এতিয়া মই গৈ আছো, এয়া জেচিপিখন কেনেকৈ উঠাই দেখুৱাম আপোনালোকক। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। যদি কাৰোবাৰ ওচৰত এনেকুৱা জেচিপি ফাঁচি যায় তেন্তে উঠাব পাৰিব। এইটো বুদ্ধি এটা পাব আপোনালোকে কেনেকৈ উঠাই চাম আজি। চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, কেনেকৈ কি উঠালে সেইটো জনাব আপোনালোকে। নিশ্চয় মোৰো ভাল লাগিব। আৰু মোৰ চেনেলটোলৈ যোনে নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। গাইজ আপোনালোকে দেখা পালে কেনেকৈ এখন জেচিবিৰে টানি আৰু এখন জেচিবি উঠালে। গতিকে আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব কমেণ্ট বক্সত। থেংক ইউ।